বৰ্তমান সময়ত ইহুদীসকলক লৈ চাৰিওফালে সৰব চৰ্চা দেখিবলৈ পোৱা যায়। সমগ্ৰ পৃথিৱীত মজুত থকা তেনে এমুঠি ইহুদী বৰ্তমান ইমানেই সাংঘাতিক যে সিহঁতক জোকাই লোৱা মানে সন্মুখত বিপদ অনিবাৰ্য। মৰক্কোৰ পৰা কাজাখাস্তানলৈ বিয়পি থকা বিশাল ভূখণ্ডৰ অধিকাৰী মুছলমানসকলৰ বাবে তেনে সৰু এখনি ইহুদী দেশ ইজৰাইল মূৰৰ কামোৰণিত পৰিণত হোৱা কথাটোৱে স্পষ্টকৈ প্ৰমাণ বহন কৰে যে দেখাত সৰু যেন লাগিলেও শক্তিৰ ফালৰ পৰা ইজৰাইল এখন অতি গুৰুত্বপূৰ্ণ দেশ। মেপত দেখিবলৈ পোৱা এইখন দেশৰ নাম হৈছে ইজৰাইল। 1948 চনৰ 14 মে'ৰ আগলৈ এই গোটেই দেশখনৰ নাম আছিল পেলেষ্টাইন। ইজৰাইলীসকল ধৰ্মৰ ফালৰ পৰা ইহুদী হৈছে ইছলাম ধৰ্মৰ দৰে এটা একেশ্বৰবাদী ধৰ্ম। এক নিৰাকাৰ ঈশ্বৰৰ পূজা কৰাৰ বিধান থকা ধৰ্মক একেশ্বৰবাদী ধৰ্ম বুলি কোৱা হয়। একেশ্বৰবাদী ধৰ্মত মূৰ্তি পূজা বা জোন বেলি তৰাৰ দৰে কোনো সাকাৰ বস্তু পূজা কৰাটো মহাপাপ ৰূপে বিবেচিত। এই ইহুদী ধৰ্মৰ মূল ধৰ্মগুৰুজনৰ নাম মোচেছ ওৰফে মুছা। জেকবৰ চতুৰ্থ পুত্ৰ ইয়াহুদাৰ পৰাই ইহুদী ধৰ্মৰ উৎপত্তি হৈছে। জেকব হৈছে আইজাকৰ পুত্ৰ আৰু আইজাক হৈছে আব্ৰাহামৰ পুত্ৰ। মুছলমানসকলৰ দৰেই ইহুদীসকলে এগৰাকী নিৰাকাৰ প্ৰভুৰ উপাসনা কৰে, যাক য়েহোৱা, এলোহিম, হাছেম আদি নামেৰে নামাকৰণ কৰা হয়। ইহুদীসকলৰ ইতিহাস আজিৰ পৰা প্ৰায় 3000 বছৰ পুৰণি। চকুৰ সন্মুখত বহু অত্যাচাৰ আৰু নিৰ্যাতনৰ সাক্ষী হৈ অহা ইহুদীসকলৰ ইতিহাস বহু হৃদয়স্পৰ্শী। ইহুদীসকল সাধাৰণতে কঠোৰ পৰিশ্ৰমী আৰু যুক্তিবাদী। এই পৰিশ্ৰমী আৰু যুক্তিবাদী ইহুদীসকল আৰম্ভণিৰে পৰা সকলো ফালৰ পৰা আগবঢ়া আৰু এতিয়াও তাৰ ব্যতিক্ৰম নহয়। ইহুদীসকলৰ উৎপত্তি হিব্ৰু জনগোষ্ঠীৰ পৰা হৈছে। সেয়ে প্ৰতিজন ইহুদী ব্যক্তিয়ে নিজৰ জাতীয় পৰিচয় হিব্ৰু ৰূপে আগবঢ়াই আহিছে। আব্ৰাহামৰ বংশধৰকে হিব্ৰু বুলি কোৱা হয়। এজন ইহুদী ব্যক্তিয়ে আন এজন ইহুদী ব্যক্তিক সেইবাবে ভাই ককাইৰ দৰে বিবেচনা কৰে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বত ইহুদীৰ সংখ্যা প্ৰায় 1,57,00,000। মাত্ৰ 1,57,00,000 তথা বিশ্বৰ মুঠ জনসংখ্যাৰ 0.02% গঠিত ইহুদীসকল বৰ্তমান সময়ত কিমান শক্তিশালী সেই বিষয়ে ক'বলৈ গ'লে আপুনি আচৰিত নহয় নোৱাৰিব। জনপ্ৰিয় ছ'চিয়েল মিডিয়া ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ, নাইবা জনপ্ৰিয় ইণ্টাৰনেট চাৰ্চ ইঞ্জিন গুগলৰ প্ৰতিষ্ঠাপক লেৰী পেজ আৰু চাৰ্টজিপিটি, ইণ্টাৰনেটৰ সহ প্ৰতিষ্ঠাপক বব গান আদিবোৰ বিখ্যাত ব্যক্তি ধৰ্মৰ ফালৰ পৰা ইহুদী। আমি সকলোৱে চিনি পোৱা জনপ্ৰিয় ক'ল্ড ড্ৰিংকছৰ পৰা আদি কৰি বিভিন্ন সা-সামগ্ৰী ইহুদীসকলৰ দ্বাৰাই নিৰ্মিত। গুগলত উপলব্ধ তথ্য অনুসৰি 2020 চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা মুঠ নাগৰিকৰ 2.4% ইহুদী। ডক্টৰ গাৰহেড ফৰ্ক নামৰ আমেৰিকান প্ৰফেচৰ এজনে 2014 চনত দাঙি ধৰা তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ কোটিপতিৰ 48% ইহুদী। গোটেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইকনমিক ক্ষেত্ৰখনৰ বুজন পৰিমাণৰ অংশ ইহুদীসকলৰ দ্বাৰা পৰিচালিত বুলি ক'লেও ভুল কোৱা নিশ্চয় নহ'ব। সেইবাবে ইহুদীসকলক জোকাই ল'বলৈ সাজু নহয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ। তাৰ বিপৰীতে যিমান দূৰ সম্ভৱ ইহুদীসকলৰ সৈতে হাত মিলাই চলাটোৱেই মংগল। ইমানখিনিৰ পাছতো যদি ইহুদীসকল কিমান সমতাশালী বুজাত অসুবিধা হৈছে, তেন্তে আপোনাক জনাই থওঁ যে পেগাছাছ স্পাইৱেৰ নামৰ ভাইৰাছ এপ্লিকেশ্যনটো ইহুদীসকলৰ দ্বাৰাই নিৰ্মিত। এই পেগাছাছ স্পাইৱেৰ কিমান ভয়ংকৰ বুজাই ক'লে চকু কপালত উঠিব। এই এপ্লিকেশ্যনটো আপুনি বা মই নজনাকৈ আমাৰ মোবাইলতে থাকিব পাৰে। এই এপ্লিকেশ্যনটোৰ সহায়ত মোবাইলৰ ভিতৰত থকা সকলো ধৰণৰ ডাটা যেনে ফটো, ভিডিঅ', ফেচবুকৰ ID, কল ৰেকৰ্ডিং, আনকি লোকেশ্যন পৰ্যন্ত চুৰ কৰাটো সম্ভৱ। কেৱল সিমানেই নহয়, এজন ব্যক্তি ক'ত গৈছে, কি কথা পাতিছে আদি সকলোবোৰ তথ্য ব্যক্তিজনে নজনাকৈয়ে চুৰ কৰাটো সম্ভৱ। তাতোকৈ ডাঙৰ কথা, যাৰ মোবাইলত এই ভাইৰাছ এপ্লিকেশ্যনটো এবাৰ প্ৰৱেশ কৰিছে তেওঁৰ হাতত মোবাইলটো ভাগি দিয়া বা সলাই দিয়াৰ বাদে অন্য উপায় নাই। এই গোটেইবোৰ ডাটা চুৰ কৰাৰ পাছত ইজৰাইলী প্ৰশাসনৰ হাতলৈ প্ৰেৰণ কৰা হয়। সেইবাবে ইজৰাইলী চোৰাংচোৱা সংস্থা মোছাদ বৰ্তমান সময়ত আটাইতকৈ ভয়ংকৰ ৰূপে বিবেচিত। এই ভয়ংকৰ পেগাছাছ স্পাইৱেৰৰ নিৰ্মাতা দেশ ইজৰাইল। শত্ৰুপক্ষই ইজৰাইলক বৰবাদ কৰিবলৈ কেনে বুদ্ধি সাজি আছে বা কেনে পদক্ষেপ হাতত ল'বলৈ গৈ আছে সকলোবোৰৰ ওপৰত চোকা নজৰ ৰাখিবলৈ এই ভাইৰাছ এপ্লিকেশ্যনটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এতিয়া আপোনাৰ মনলৈ নিশ্চয় বাৰে বাৰে এই প্ৰশ্ন উত্থাপন হৈছে যে ইমান শক্তিশালী এই ইহুদীসকলনো কোন? ইহুদীসকলৰ ইতিহাস অতি দুখভৰা। এইখন মেচ'পটেমিয়া তথা বৰ্তমানৰ ইৰাক। বাইবেলত বৰ্ণিত তথ্যমতে আজিৰ পৰা প্ৰায় 4000 বছৰ পূৰ্বতে এই মেচ'পটেমিয়াতে আব্ৰাহাম নামৰ ব্যক্তি এজনে জন্ম লাভ কৰিছিল।
মেচপটেমিয়াবাসীয়ে যুগ যুগ ধৰি পালন কৰি অহা ৰীতি নীতিৰ বিৰোধিতা কৰিবলৈ গৈ শেষত মেচপটেমিয়াৰ পৰা কানানলৈ পলায়ন কৰিবলগীয়া হয়। বৰ্তমানৰ ইজৰাইল তথা পেলেষ্টাইনৰ পুৰণি নাম আছিল কানান। সেই কানান দেশৰ বেথেলহেম নামৰ অঞ্চলটোতে আব্ৰাহামে নিগাজীকৈ থাকিবলৈ লৈছিল। তাৰ পৰাই আব্ৰাহামে একেশ্বৰবাদী ধৰ্মীয় আদৰ্শ এটা আৰম্ভ কৰিছিল। পিছৰ পৰ্যায়ত আব্ৰাহামৰ বংশৰ পৰা যি গোষ্ঠী উৎপত্তি হৈছিল তাক ইব্ৰীয় বা হিব্ৰু নামেৰে নামকৰণ কৰা হৈছিল। আব্ৰাহামৰ নাতি তথা আইজাকৰ পুত্ৰ জেকবৰ বংশৰ পৰাই ইজৰাইলী বংশৰ পাতনি মেলিছিল। জেকবৰ অন্য এটি নাম আছিল ইজৰাইল। সেইবাবে জেকবৰ বংশধৰক ইজৰাইলী বংশধৰ ৰূপে নামকৰণ কৰা হয়। ইজৰাইল তথা জেকবৰ চতুৰ্থতম পুত্ৰ সন্তানৰ নাম আছিল জুদাহ ওৰফে য়াহুদা। পূৰ্বপুৰুষ আব্ৰাহামৰ নীতি আদৰ্শৰ দ্বাৰা পৰিচালিত য়াহুদা অতি ধাৰ্মিক সন্তান আছিল। সেই জুদাহ তথা য়াহুদাৰ পৰাই জুদাইজম তথা ইহুদী ধৰ্মৰ উৎপত্তি হৈছিল। পূৰ্বপুৰুষ আব্ৰাহামৰ দৰে ইহুদীসকল যুক্তিবাদী। প্ৰতিটো কথা যুক্তিৰ আধাৰত মান্যতা দিয়াটো ইহুদীসকলৰ জাতীয় চৰিত্ৰ। সেইবাবে কোৱা হয় দুজন ইহুদী য'ত তিনিটা মতামত ত'ত। সৰু ডাঙৰ যিকোনো কথাত যুক্তিতৰ্ক কৰি ভালপোৱা ইহুদীসকলৰ মাজত চাভ্ৰুতা নামৰ এটি পৰম্পৰাও আছে, য'ত দুই বা ততোধিক ইহুদী লগ হৈ যুক্তিতৰ্কত লিপ্ত হয়। সেই যুক্তিতৰ্কৰ মূল উদ্দেশ্য হৈছে দুই পক্ষৰ মাজত লুকাই থকা বিচাৰ বুদ্ধিৰ সহায়ত সত্যটো উদ্ঘাটন কৰাৰ লগতে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা, যাতে দুয়ো পক্ষৰে লাভ হয়। চাভ্ৰুতা শব্দৰ অৰ্থ হৈছে বন্ধুত্ব। প্ৰথম অৱস্থাত চাভ্ৰুতা তথা যুক্তিতৰ্ক কেৱল ইহুদীসকলৰ ধৰ্মশাস্ত্ৰ তোৰাহত লিপিবদ্ধ ধৰ্মীয় কথাবোৰৰ ওপৰত কেন্দ্ৰ কৰি কৰা হৈছিল। পিছৰ পৰ্যায়ত ইহুদীসকলৰ মাজত যিকোনো বিষয়ত যুক্তিতৰ্কত লিপ্ত হোৱা প্ৰৱণতা দেখিবলৈ পোৱা গৈছিল। তেনেকৈয়ে তেনে যুক্তিবাদী মানসিকতা এটা ইহুদীসকলৰ মাজত গঢ় লৈ উঠিছিল। আজিৰ তাৰিখত ইহুদীসকলে উন্নতিৰ যি চৰম স্তৰত খোজ থোৱা দেখিবলৈ পোৱা গৈছে তাৰ আঁৰত এনেবোৰ কাৰক জড়িত হৈ আছে বুলি ক'ব পাৰি। ইহুদীসকলৰ পবিত্ৰ ধৰ্মপুস্তক তোৰাহত লিপিবদ্ধ তথ্য অনুসৰি কানান দেশত দেখা দিয়া আকালৰ বাবে ইজৰাইলী বংশধৰ মিশ্ৰ তথা ইজিপ্ত দেশত থাকিবলৈ লৈছিল। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল যদিও পিছৰ পৰ্যায়ত ইজৰাইলীসকল বিদেশী হোৱাৰ বাবে ইজিপ্তত ভাষাহীন নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল। গোটেই দিন কামত খটুৱাই শেষত পইচা দিওঁতে খেলিমেলি কৰা, টান টান কামবোৰত নিয়োগ কৰা, উপযুক্ত ৰূপত খাবলৈ নিদিয়া ইত্যাদি অত্যাচাৰৰ বলি হৈ অহা ইহুদীসকলে সেইবোৰৰ পৰা বহু কথাই শিকিবলৈ সক্ষম হৈছিল। জাৰ্মানত হিটলাৰে ইহুদীসকলৰ ওপৰত চলোৱা অমানসিক নিৰ্যাতনৰ পাছত ইহুদীসকল ছাৰখাৰ হৈ পৰিছিল। সেই সময়ত নিৰ্যাতিত ইহুদীসকলে ভালদৰে উপলব্ধি কৰিছিল পৃথিৱীৰ বুকুত নিগাজীকৈ বসবাস কৰিবলৈ হ'লে নিজৰ বুলিবলৈ এখন স্বাধীন দেশৰ খুবেই প্ৰয়োজন। সেই স্বাধীন দেশ লাভ কৰিবলৈ হ'লে যেনেকৈ নহওক শক্তিশালী হৈ উঠিবই লাগিব। সেয়ে ইহুদীসকলৰ মাজত জায়নিষ্ট নামৰ নতুন এটি ৰাজনৈতিক আদৰ্শৰ পাতনি হৈছিল। সেই সময়ত বিজ্ঞান প্ৰযুক্তিক আঁকোৱালি লোৱাৰ বাদে ইহুদীসকলৰ মাজত অন্য কোনো উপায় নাছিল। বহুতৰ মতে তেতিয়াৰে পৰা ইহুদীসকল দোপতদোপে বেছি শক্তিশালী হৈ পৰিবলৈ ধৰিছিল। অৱশ্যে ইহুদীসকল আৰম্ভণিৰে পৰা তীখৰ বুদ্ধিসম্পন্ন আৰু পৰিশ্ৰমী আছিল। শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।